দিনাত মই এটা আজি অন্যতা পানী আজি চেনেলটো কাৰণে ধৰ্মাকা সভা যাই আছে চেনেলটো আজি আমি গাড়ী লৈ আমি দীঘলী পুখুৰীত যাম আৰু এই পুখুৰীত এটা আমাৰ এটা বাইদেউ এটা আছে বাইদেউ এটা তোমাৰ দোকান দি আছে দোকানত কি বস্তু দিছোঁ আপোনালোকক গোটেই ব্লগটো দেখাইছোঁ এইটো যিহেতু আপোনালোকে ভিডিঅ'টো গোটেই চাই থাকক। নমস্কাৰ, মোৰ নাম শ্ৰী দিব্যজ্যোতি নাথ। মই এটা ভিডিঅ' আনিছোঁ। আজি আমি আছোঁ বাইদেউ তাতে। বাইদেউ কি বনাইছে আজি? আৰু কি বনাইছে? চিকেন বনাইছে। পিঠা বনাওঁ ৰাতিপুৱা। আৰু কেনেকুৱা চেল যায়? চেলটো যায়, তোমালোকে আহিলেহে চেল হ'ব বেছিকৈ ন। আৰু পৰঠাৰ দাম কিমান কি অলপমান কৈ দিব নেকি? 30 টকা, 30 টকা, 30 টকা, আৰু চাহ 10 টকা, নাস্তা 10 টকা, 5 টকা, আৰু কি লাগে? বাইদেউৰ প্ৰতি ঘাট গোটেইখিনি আছে, হিষ্ট্ৰী গোটেইখিনি ক'ব। কেনেকুৱা হিষ্ট্ৰীটো অলপ আমাক দৰকাৰ মই বহুত কেনেকুৱা হিষ্ট্ৰী মই অকলে জীয়াই আছোঁ, মোৰ কোনো নাই। আৰু এইখন কৰি খাই আছে আপুনি? দোকান হয় এইখনে, মোৰ ঘৰ উত্তৰ গুৱাহাটী লেঙা অৰিজিনেল ঘৰ, বাকী আৰু কোনো নাই মোৰ অকল এইখনে দোকান। নিশ্চয় আহিব খাবক লাগি এইখন বাইদেউ তাতে। দীঘলী পুখুৰীতে আছে অলপমান লতাশিল সিহঁতে আছে দোকানখন আছে, আহিব খাবলৈ। এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিম। লাইক কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব। নমস্কাৰ, জয় অসম।